পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি ৮০ৰ পৰা ৮২, ৮২ৰ পৰা ৮৫, ৮৫ৰ পৰা ৮৮ হৈছে গৈ পেট্ৰলৰ মূল্য ক্ৰমাৎ শতকৰ দিশে পেট্ৰলৰ মূল্য আৰু পেট্ৰলৰ পিছে পিছে দৌৰিছে ডিজেল আৰু পেট্ৰল ডিজেলৰ এই আকাশলংঘী মূল্য বৃদ্ধিৰ ফল এতিয়া পোনপটীয়াকৈ ভোগ কৰিব লাগিব সৰ্বসাধাৰণ লোকে আৰু পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে এতিয়া যান বাহনৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ আপুনি যদি কাইলৈৰ পৰা দূৰণিবতীয়া যাত্ৰা কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ পকেটৰ পৰা 40% বাছ ভাড়া অতিৰিক্ত ভৰিবলৈ সাজু হৈ থাকক কাৰণ সদৌ অসম মটৰ পৰিবহণ সন্থাই কাইলৈৰ পৰা বৃদ্ধি কৰিছে দূৰণিবতীয়া বাছৰ ভাড়া দূৰণিবতীয়া যাত্ৰীবাহী বাছৰ ভাড়া 40% বৃদ্ধি কৰিবলৈ সিদ্ধান্ত ল'লে সদৌ অসম মটৰ পৰিবহণ সন্থাই গুৱাহাটীৰ পৰা যোৰহাটলৈ যাত্ৰীবাহী বাছৰ ভাড়া আছিল ৩৩০ টকা কিন্তু কাইলৈৰ পৰা যাত্ৰীয়ে আদায় দিব লাগিব ৪৬২ টকা গুৱাহাটীৰ পৰা লখিমপুৰলৈ বৰ্তমান ভাড়া ৪৪০ টকা কিন্তু কাইলৈৰ পৰা 40% দাম বৃদ্ধিৰে যাত্ৰীয়ে আদায় দিব লাগিব ৬১৬ টকা গুৱাহাটীৰ পৰা শিলিগুৰিলৈ বৰ্তমানৰ ৫৫০ টকাৰ বিপৰীতে কাইলৈৰ পৰা আদায় দিব লাগিব ৭৭০ টকা গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ বৰ্তমানৰ ৫১০ টকাৰ বিপৰীতে 40% বাছৰ ভাড়া 40% বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ লগে লগে গ্ৰহণ কৰিছে আন এক সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাই দূৰণিবতীয়া যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধি কৰাৰ লগে লগে ভাড়া বৃদ্ধি হ'ব মহানগৰীৰ চিটি বাছৰো ডিলাক্স এছ'চিয়েশ্যন GMTA আৰু GTA ইতিমধ্যে কিলোমিটাৰলৈ ভাড়া হ'ব 7 টকা 3ৰ পৰা 5 কিলোমিটাৰলৈ ভাড়া হ'ব 8 টকা 5ৰ পৰা 9 কিলোমিটাৰলৈ চিটি বাছৰ ভাড়া 12 টকা 9ৰ পৰা 13 কিলোমিটাৰলৈ 15 টকা 13ৰ পৰা 17 কিলোমিটাৰলৈ 18 টকা 17ৰ পৰা 21 কিলোমিটাৰলৈ 21 টকা আৰু 21 কিলোমিটাৰৰ পৰা 25 কিলোমিটাৰ দূৰত্বলৈ চিটি বাছৰ ভাড়া হ'ব 23 টকা অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক সিদ্ধান্ত সদৰি কৰা নাই সদৌ অসম পৰিবহণ সন্থাই কিন্তু এই মূল্য বৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াটো দূৰৰে কথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উদ্ভট মন্তব্য 2011 চনৰ পৰা বাছ ভাড়া বৃদ্ধি হোৱা নাই গতিকে বাছ ভাড়া বৃদ্ধি হ'বই বাছ ভাড়া বৃদ্ধিৰহে বিভিন্ন কাৰণ দৰ্শাই দিলে মন্ত্ৰী পাটোৱাৰীয়ে পেট্ৰলৰ দাম বাঢ়িছে ডিজেলৰ দাম বাঢ়িছে ড্ৰাইভাৰৰ দৰমহা বাঢ়িছে কণ্ডাক্টৰৰ দৰমহা বাঢ়িছে বা গাড়ীৰ মেইনটেনেন্স খৰচ বাঢ়িছে গতিকে তেওঁলোকে মানে প্ৰাইভেট অপাৰেটৰবিলাকৰ বহুখিনি অসুবিধা তেওঁলোকৰ হৈছে বাছৰ ভাড়া অলপ যদি বৃদ্ধি কৰা নাযায় তেতিয়াহ'লে প্ৰাইভেট অপাৰেটৰবিলাকে মোক জনোৱা মতে আৰু তেওঁলোকে কি কয় নাজানো তেওঁলোকে কৈছে আমি বাছবিলাক বন্ধ কৰি দিব লাগিব আমি আৰু এইবিলাক বিক্ৰী কৰি অন্য ব্যৱসায় কৰিব লাগিব এনেকৈ তেওঁলোকে মোক মালিক সন্থাই কৈছে অৰ্থাৎ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে এতিয়া বাৰুকৈ মাধমাৰ সোধাব সৰ্বসাধাৰণক ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ